নগাঁৱৰ পৰা আহিছো আমি। নগাঁৱৰ পৰা আহিছো। আহিলে কিহত? চুপাৰত আহিলো। হয়। ইয়াত আমাৰ ৰিলেশ্যনৰ মানুহ আছে। ভতিজা আছে। থাকিব মানে আজি? আজি থাকি মানে একে আমি বুধবাৰেহে ৰিটাৰ্ণ হোম আৰু। হয় নেকি? চাম আৰু ক'ত কি আছে। ভালে পাইছো। ভালে পাইছে না? আমি হাঁহি আহিছো যে নাই। ক'ৰ পৰা আহিছে? গহপুৰ। গহপুৰ ন? কলাবাৰী। কিন্তু এফালে মোতকে পিছত অহা মানুহ আগবাঢ়িলে সেইটোও এটা চাবলগীয়া কথা। চাব আকৌ বাঁহডালো বৰ বেছি মজবুত নহয়, বেছি বাঁহৰ ভৰসাত নাযাব। ভাল ন? কেতিয়া আহিলা? এইটো ইয়াতে। হয় নি? ইয়াতে ডিউটি। ঠিক আছে। কিমান দূৰ আছে আৰু? আৰু এই গছজোপাৰ তলতে মানুহে বহুত যুগ যুগ ধৰি পূজা পাতল কৰি আহিছে। 180 रुपए मांगा था, बेचारा को नहीं दिए। इसे मिंटू को बहुत खराब पाया। नेक्स्ट टाइम मिंटू फंसेगा तो उसको 180 का जगह में 1,80,000 रुपया फाइन लगाएगा। ৰাজেশ আহিলা যা এখন সন্মুখত। আৰু আমি আছো এতিয়া অৰুণাচলত। আহি পালোহি মালিনী থান। আৰু লগত আছে এয়া তুলসী, এওঁৰ ছোৱালীজনী। এইফালে বাপুক লগ পালো। ইয়াক মানে আগতে ফোন কৰি দিছিলো, ৰৈ আছিলে আমাৰ কাৰণে। গৈ আছো, বহুত দিন আশা আছিলে মালিনী থান আহিম আহিম বুলি। আজি আহিলো। এয়া আগতে টিকেট চিষ্টেম নাছিলে, এতিয়া টিকেট ল'বলগীয়া হৈছে। আৰু তাত ভিডিঅ'গ্ৰাফীৰ কিবা এটা লিখি থৈছিলে, সুধিলো ভিডিঅ' কৰিব পাৰিবনে? তাহলে ভিডিঅ'টো কৰিব পাৰিব। এতিয়া ওপৰলৈ উঠাৰ কথা। আৰু পাৰিছানে? ভাগৰ লাগিলে নেকি? खाना ना खा के ऐसे नहीं घुस बाहर में रहेगा। এই মন্দিৰত সেৱা কৰি ওলাই আহিছো। এতিয়া 3 পাক ঘূৰিম। দুপাক হ'ল আৰু লাষ্ট এপাক আছে। 3 পাক হৈ গ'ল। তুলসী মেলাটো কেতিয়া পাব? এইটো মেলা হ'ব নেকি ইয়াত? কেই তাৰিখৰ পৰা হ'ব? প্ৰগ্ৰেম হ'ব না ইয়াত? প্ৰগ্ৰেম কি হ'ব? বাহিৰৰ আৰ্টিষ্ট আহিব? বোম্বাইৰ পৰা আহিব? ঠিক আছে, চাই ল'ম বাৰু। এইখন ন? এই তাত চালে হৈ যাব ন কোন কোন আহিব? ঠিক আছে। নাই দিয়া ন? এখন দিয়া হ'লে ভালে আছিলে। আৰু মন্দিৰৰ ব্যক্তি এজনক সুধিলো, তেওঁ কৈছে ইয়াত বাহিৰৰ পৰা আৰ্টিষ্ট আহিব কোনোবা কোনোবা। এই তাতে এখন পোষ্টাৰ দি থৈছে, তাতে চব লিখা আছে বোলে, তাত চাই ল'লে হয়। ওপৰৰ পৰা দেখুৱাই দিছোঁ অলপ ভিউটো। তাতে মেলা হ'ব, বহুত ডাঙৰকৈ পাতিছে। We had a glorious past, let us preserve it for future. এনেকৈ লিখা আছে। আৰু এইটো এটা আৰ্কিঅলজিকেল চাইট হয়। চাৰিওফালে দেখুৱাই দিছোঁ। আগতেও আহিছোঁ, কিন্তু আগতে এনেকুৱাকৈ মানে ধুনীয়াকৈ মানে বস্তুখিনি মানে সংৰক্ষণ কৰা নাছিলে, মানে চিষ্টেমেটিকেলি কৰা নাছিলে। আগতে মানে অলপমান খেলি মেলিকৈ আছিলে। আৰু এতিয়া মানে ধুনীয়াকৈ গোটেইখিনি সজাই মেলি ৰাখিছে, খুব ভাল লাগিছে চাই পেলাই। মন্দিৰত অলৰেডি পূজা পাতল কৰিলোঁ আমি, আৰু এয়া ফুট ল'লোঁ।
আৰু আশীৰ্বাদো ললো মাৰ। যি কি নহওক বহুত ভাল লাগিছে ইয়ালৈ আহি পেলাই। বহুত দিনৰ মূৰত আহিছোঁ, আগতো আহিছোঁ 2-3বাৰ, কিন্তু এবাৰ থানখন মানে অলপ বেলেগ ধৰণে মানে প্ৰস্তুত কৰি উলিয়ালে, বেলেগ ধৰণে মানে সজালে এবাৰ। বিশেষকৈ মানে এই বস্তুখিনি যিখিনি ঐতিহাসিক, যিখিনি পৌৰাণিক মানে যিখিনি সমল আছে, এই গোটেইখিনি ধুনীয়াকৈ মানে সংৰক্ষণ কৰি ৰাখিছে। আৰু এটা কথা ভাল লাগিছে, দৰ্শনাৰ্থী যোনে নাহক সকলোবোৰ ধুনীয়াকৈ মানে চাই যাব পাৰে, তেনেকুৱাকৈ মানে ধুনীয়াকৈ সজাই থৈছে বস্তুবোৰ। এইফালে মই অকণমান ওপৰলৈ গৈ পেলাই দেখুৱাই দিছোঁ। আৰু এই মালিনী থানখন চুতীয়া ৰজাৰ দিনতে স্থাপন কৰা হয়, আৰু ইয়ালৈ খুবেই ভাল লাগিছে, আৰু ঠাইখনো বহুত ধুনীয়া। আৰু গৈ আছোঁ এতিয়া ইয়াৰ পৰা ওপৰত ৰুক্মিণী থানো আছে, তালৈকো যাম। আৰু এইফালে আমাৰ এয়া তুলসী আৰু জুনিয়ৰ তুলসী। এইফালে মা ক'ত? মা মা মাক থৈ আহিলা? ক'ত গ'ল? গাড়ীত থাকি আহিলে? ৰুলিও আহিছে, তাৰমানে কি গাটো অলপ বেয়া লাগিছে বুলি ক'লে, সেইকাৰণে তাই ওপৰলৈ নাহিলে, তলত গাড়ীতে বহি আছে। আমাৰ এতিয়াও চাকি আৰু ধূপ জ্বলাবলৈ আছে মন্দিৰত, মানে আশীৰ্বাদটোৱে ল'লোঁ। ধূপ চাকি যি আছে তাতে জ্বলোৱা হ'ব। কি লৈ আছা তুমি? থৈ দিয়া, যোৱা ক'ৰ পৰা আনিছিলা? হা, ইয়াত অলপ ৰৈ দিলোঁ। মই গৈ আছোঁ ওপৰলৈ। ওপৰত ৰুক্মিণী থান আছে, কোনো নাহিলে, অকল মই আহি আছোঁ। সিহঁতি ক'লে ভৰি বিষাইছে বুলি চবৰে, একো নাহোঁতে সিহঁতৰ ভৰি বিষালে। এতিয়া মইহে গৈ আছোঁ অকলে। তলতো বাহাদুৰি মাৰি আহিলোঁ 20 মিনিটত আহি পাই যামহি বুলি। এতিয়া 20 মিনিট নহয়, 2 ঘণ্টামান লাগিব অহা যোৱা কৰোঁতে। আৰু এইফালে এইফালে ৰৈ আছে, আহিব পৰা নাই, লাহে লাহে আহিব লাগিব। আৰু এই মানুহ দেখিছে কিমান কষ্টকে মানে অহা যোৱা কৰিছে। এইফালে বহুত কষ্ট হৈছে বোলে। নহয়, এইটো মানে ঈশ্বৰক দৰ্শন কৰিবলৈ আহিলে এইবিলাক কষ্ট বুলি ধৰিব নালাগিব। কষ্ট কৰিলেহে ঈশ্বৰক লগ পায়। এতিয়া আমিতো এখন অমৰনাথলৈ যোৱা কেইজন আমি ভালে পাইছো, আমি ভালে পাইছো। ভালে পাইছে ন? হাঁহি আহিছে নাই? ক'ৰ পৰা আহিছে? গহপুৰ ন? ভালকে যাব। আপোনাৰ 2খন হাত একেবাৰে আবদ্ধ হৈ আছে। নগাঁৱৰ পৰা আহিছোঁ আমি। নগাঁৱৰ পৰা আহিছোঁ। ভালে কৰিছে দিয়ক। আহিলে কিহত? আমি আহোঁতে হেৰি চুপাৰত আহিলোঁ। হয়, ইয়াত আমাৰ ৰিলেশ্যনৰ মানুহ আছে, মোৰ ভতিজা আছে। থাকিব নাই আজি? আজি থাকি মানে একে আমি বুধবাৰেহে ৰিটাৰ্ণ হওঁ আৰু। হয় নেকি? চাম আৰু ক'ত কি আছে। আছে ওচৰতে চাবলগীয়া ঠাই আৰু। ঠিক আছে, হ'ব। চাব আকৌ, বাঁহডালো বৰ বেছি মজবুত নহয়, বেছি বাঁহৰ ভৰসাত নাযাব। এজন মানে অকণ মজবুত মানুহ পিছে পিছে যাওক। আৰু বাহিৰৰ পৰা অহা বহুতো মানুহ লগ পালোঁ, কথা পাতি ভাল লাগিলে। মানে এনাৰ্জিটো অলপ আহি গ'ল, আৰু এনাৰ্জি লেভেলটো অলপ গ্ৰ' হৈ গৈছে। কিন্তু এফালে মোতকৈ পিছত অহা মানুহ আগবাঢ়িলে, সেইটোও এটা চাবলগীয়া কথা। মানে অকলে আহিলে বেয়া হয়, লগত 2-3জন থাকিলে ভাল লাগে। তেনেকৈ মানে কথা বতৰা পাতি আহিলে, আৰু কোন সময়ত মানে পাহি গমেই নাপায়। ভাল ন? কেতিয়া আহিলা? এইটো ইয়াতে, হয় নি? ইয়াতে ডিউটি। ঠিক আছে। কিমান দূৰ আছে আৰু?
আৰু ফাইনেলি পালোহি এইফালে এয়া ৰুক্মিণী মন্দিৰ আছে অৰুণাচল প্ৰদেশত। এয়া হয় ৰুক্মিণী মন্দিৰ। ইফালে এনেকে বৃহৎ বটগছ, আৰু এই গছজোপাৰ তলতে মানুহে বহুত যুগ যুগ ধৰি পূজা পাতল কৰি আহিছে। ইয়াত মানে বিশেষ মান্যতা আছে। মালিনী থানলৈ যোনেই আহে ৰুক্মিণী থানলৈও আহিব লাগে, এইটো প্ৰবাদ এটা আছে। সেইকাৰণে মালিনী থানলৈ আহিলে অকণমান আৰু কষ্ট কৰি পেলাই ৰুক্মিণী থানলৈ আহি যাব, যাতে আপোনালোকৰ যিটো মনোকামনা থাকে আৰু সেইটো যাতে সম্পূৰ্ণৰূপে সফল হয়। আৰু ইয়াতে মই দান পাত সামান্য কিবা এটা দিম এতিয়া। কৃষ্ণ কৃষ্ণ প্ৰভু। আৰু এইফালে মন্দিৰৰ ভিতৰ ভাগ। আৰু গৈ আছো এতিয়া ৰুক্মিণী থানৰ পৰা। আৰু আজি এটা ফুল এনাৰ্জিৰ প্ৰয়োজন হোৱা যাত্ৰা কৰিলো। ইমান ওপৰলৈ যে উঠি আহিলো, মানে ভাবিলে আচৰিত লাগে, মানে এনাৰ্জিটো ক'ৰ পৰা আহিলে। কাৰণ কেলৈ ৰাতিপুৱাৰ পৰা মানে একো খোৱা নাই, খালী পেটতে আছো। ইয়াত মানে পূজা নিদিয়ালৈকে একো নাখাওঁ বুলি তেনেকৈ আহিছো ঘৰৰ পৰা। ঘৰত মাত্ৰ লাল চাহ একাপ খাই আহিছিলো। এতিয়া পূজা কৰি হৈ গ'ল যেতিয়া, মালিনী থানতো পূজা কৰি লৈ ফালে মই ৰুক্মিণী থানতো গৈ পেলাই পূজা কৰি আহিল যেতিয়া, এতিয়া কিবা এটা খাব পাৰিম। আৰু ভোকটো যথেষ্ট লাগিছে, আহোঁতে ভোক লাগিছিলে, কিন্তু কণ্ট্ৰল কৰি আছো আৰু কোনোমতে। কণ্ট্ৰল। আপোনাৰ কি হ'ল? যাব নোৱাৰিলে তলত? এতিয়া নামি আহক নহ'লে। হয় নি? তো এইফালে এয়া মানুহ এগৰাকী মানে ওপৰলৈও যাব নোৱাৰিলে, এতিয়া তললৈ যাব পৰা নাই, তেনেকৈ বহি আছে ইয়াতে। কিমান ওপৰ? বহুত। যিমানটো আহিলে সিমান আৰু আছে। একদম হৰিনাম লৈ লৈ যাওক দেই, নহ'লে প্ৰব্লেম আছে কিন্তু। ভালে হ'ব, নাৰিকলটো খাই লো, অলপ এনাৰ্জি পাবা, নহ'লে বহুত ওপৰত যাব লাগিব। হা হা? উজনিৰ ৰাজা। দিম, এইটো কালি পৰহি দিমেই। এইফালে নাযাব, এইফালে শ্লিপ হ'ব, এইফালে যাওক, এইফালে এই চিৰি দি পেলাই যাওক।তিয়ামৰে জানো? ৰাজেশ আহিলা? যোৱা, কষ্ট পাবা অলপ, যোৱা আৰু। আৰু ফাইনেলি পালোহি এয়া মালিনী থানাকৈ ঘূৰি। আৰু ইয়ালৈ যোন প্ৰথমবাৰ আহিব তেওঁলোকক মানে কৈ দিছোঁ আৰু ৰুক্মিণী থানলৈ কেনেকৈ যাব পাৰিব। এইফালে মালিনী থান এনেকৈ গৈ পেলাই যিটো মানে আৰ্কিঅলজিকেল ছাইট আছে তাৰ কিনাৰেদি এনেকৈ সৰু ৰাস্তা এটা আছে, তেনেকৈ ওপৰলৈ উঠি গ'লেই এইফালে ৰুক্মিণী থানলৈ যাব পাৰিব। আৰু মই এতিয়া বিচাৰি যাওঁ মোৰ লগত অহা ঘৰৰ বাকী সদস্যবোৰ। আমাৰ ঘৰৰ মানুহবোৰ সম্ভৱ তললৈ গুচি গৈছে, সিহঁতক তাতে লগ কৰোঁ গৈ পেলাই। বঢ়িয়া লাগিলে, মজা এডভেঞ্চাৰ। আহিব সময় সুবিধা মিলাই, খুব ধুনীয়া ঠাই হয়। লাইফ থাকে মানে চাব ন, তাৰপিছত আৰু কি হ'ব, সেইকাৰণে ঠাইবোৰ ঘূৰিব লাগে। এতিয়া আমাৰ নেক্সট প্ৰগ্ৰেম কি হ'ব তাকে গৈ পেলাই চবৰ লগত কথা পাতি পেলাই মানে তাকে ছেট কৰোঁগৈ গৈ পেলাই।
আৰু ফাইনেলি এক্সিট কৰিলো। আৰু ইয়াতে মেলা হ'ব আৰু এখনে পোষ্টাৰ এখন কোন কোন আহিব ইয়াতে মানে ডিটেইল দিয়া আছে। আৰু আমি মন্দিৰৰ পৰা আহিলো এতিয়া আহি পেলাই অলপমান মানে খোৱা বোৱাৰ কথা চিন্তা কৰিলো যেহেতু সকলোৰ বস্তু বাহিনী আমি লৈ আনিছিলো মানে খাব পৰাকে আৰু গেছ চেছ চব লৈ আনিছো আমি লগতে এখন গাই নদী আৰু আমি আছো এতিয়া অৰুণাচলত সেই তাতে ভাত চাত বনাই আছো আৰু আজি মাংস মই বনাইছো দেখুৱাম আপোনালোকক কেনেকৈ বনাই আছো আৰু এইফালে মোৰ লগত আছে আমাৰ ছোৱালীজনী তাই খুব ভাল পাইছে আজি তাই মানে কৈ আছিলে এনেকে মানে অলপ বাহিৰত যাম নতুন ঠাই এটুকুৰালৈ যাম বুলি কৈ আছিলে এতিয়া ইয়ালৈ আহিলে খুব ভাল লাগিছে এইফালে চাওক নদীখন কিমান ধুনীয়াকে বৈ আছে এইফালে পাহাৰ ডাঙৰ ডাঙৰ পাহাৰ আৰু এতিয়া ইয়াতে খাই বৈ পেলাই তাৰপিছত আমি ৰিটাৰ্ণ হ'ম ইয়াৰ পৰা লখিমপুৰলৈ হেল্ল' বেটা ইফালে এয়া हेलो ই মানে অকণো আমনি কৰা নাই আজি একদম পুৰা ধুনীয়াকে আছে এতিয়া গৈ আছো আমাৰ ভাত বনোৱা ঠাইলৈ আৰু এইফালে আমাৰ মাংস সিজি আছে অৰুণাচলত লৈছো দে আজি মাংস অৰুণাচলত কিন্তু মাংসৰ দাম বেছি আপোনালোকে যদি আহে পাৰিলে লৈ আনিব লগত এইফালে মানে অলপমান আমাৰ তাতকৈ মানে প্ৰায় 100 টকা মানৰ বেছি হয় কেজি প্ৰায়বোৰ বস্তুৱে দাম হয় খালি পানীটোহে মানে আমাৰ তাৰ দামতে পাইছো 50 টকা লৈছে পানীটো ন তুলসী কমেন্ট কৰি পিনে জনাব মাংস ৰংটো ভাল হৈছে নাই তুলসীয়ে ধুনীয়া কথা এটা কৈছে দেই আপোনালোকে কমেন্ট কৰিব মাংসৰ ৰংটো কেনেকুৱা হৈছে ভাল গোন্ধ ওলাই আছে কিন্তু আপোনালোকে গোন্ধটো নাপাব আপোনালোকে কালাৰটো চাই পেলাই ক'ব কেনেকুৱা লাগিছে বনোৱা মানুহজনো ভাল হয় ন ভাইচোন কুছ জ্যাদা নি হৈ গই এটা ভাত তুলিবলৈ আছে আকৌ আজি মানে মোৰ দায়িত্ব পৰিলে মাংস বনোৱাৰ দায়িত্ব আজি মানে ইহঁতি ক'লে কি আজি আপুনিও বনাওক সেইকাৰণে দায়িত্বটো ল'লো আৰু ইমান ৰিকুৱেষ্ট কৰিছে যেতিয়া অলপমান মানে ভালকে খাওঁ বুলি ভাবিছে আৰু সেইকাৰণে মোকে কৈছে বনাবলৈ নহ'লে আমাৰ কাৰিকৰ থাকেই বাৰু লগত এটা দুটা আৰু এতিয়া ভাত উঠাই দিলো এবারে আহা এইখিনি পানী ঠাণ্ডা লাগিব তাক এতিয়া পাছবেলা 4টা 5টা বাজিব এতিয়া নধুহে গা আৰু ওচৰ নদী এখন লৈ যাম দীঘাত লৈ যাম দীঘাত ধুবা এইফালে ভাত এতিয়া আৰু খাব লাগে আ বেটা হাত ভৰি ধুলা তুমি নদীত বাপু और बोलो कुछ बोलेगा कुछ नहीं बोलना ये दोस्त लोग लखीमपुर से घूमने के लिए आया था ये को घाई नदी लेके आया है आयरन ब्रिज दिखा दिया और माली मंदिर दिखा दिया मिंटू के बारे में बोल दो 180 रुपया ठोक दिया बोल के क्या मिंटू मिंटू जो है तुलसी भाई 180 रुपया मांगा था बेचारा को नहीं दिए इसलिए मिंटू को बहुत खराब पाया साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो नेक्स्ट टाइम मिंटू फंसेगा तो उसको 180 का जगह में 1,80,000 रुपया फाइन लगाएगा ये तो धोती खोल रहा है मैं नेजानो बारो मिंटू एखरा किबा এটা দুখ লগালে বলে মই ডিটেইলত নেজানো দেই এই কথাটো এটো মিন্টুয়ে কব দেই পিছত কৃষ্ণ কৈ দিয়া কৃষ্ণ 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 বাবা বাবা আৰু এফালে আমাৰ ভাত খোৱা ষ্টাৰ্ট হৈ গল খাইছা ভাল হৈছে নে পাপা বনাইছে আকৌ দেই আজি ৰুলি ভাল হৈছে তুলসী ভাত বেছি নিদিবা কমাই দিবা बापू जमा के खाएगा जम के खाएगा जम के खाएगा जम के खाएगा सबके खाने से केला नुकसान हो जाएगा ना मांस निजे निजे बाड़ी ले होला मीट को सब
ये कमती हो गई नहीं ज्यादा ही हो जाएगा ना যিমানটো খোৱা খাই লো আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো আকৌ লগ পাম বাই বাই